নমস্কাৰ, আপোনালোকৰ মাজলৈ এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। খবৰটো দিয়াৰ আগতে যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'ব। তেতিয়া যিকোনো খা খবৰ প্ৰথমে আপোনালোকে লাভ কৰিব পাৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত জনাইছে যে PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। যিসকল PM কিষাণৰ হিতাধিকাৰী আছে, আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইয়াত জনাইছে যে এই কাম কৰিলে লাভ কৰিব চৰকাৰৰ 2000 টকাকৈ। যিসকলে এই কামটো কৰে 2000 টকাকৈ লাভ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা। কি কাম কৰিব লাগিব জনাই আছোঁ। ইয়াত কৈছে যে আঁচনিৰ পৰৱৰ্তী কিস্তি লাভ কৰিবলৈ আধাৰ সংযুক্ত বেংক পাছবুক থকাটো বাঞ্ছনীয়। যিসকলে PM কিষাণৰ ধন লাভ কৰি আছে, আপোনালোকে এতিয়াৰে পৰা বেংকৰ একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক থকা হ'ব লাগিব বুলি জনাইছে। লগতে জনাইছে যে একাউণ্টৰ সৈতে আধাৰ সংযুক্ত কৰিলেহে লাভ কৰিব PM কিষাণৰ ধন। যিসকলে আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক বা একাউণ্ট লিংক কৰিব, তেওঁলোকেহে PM কিষাণৰ ধন লাভ কৰিব পাৰিব বুলি জনাইছে। আৰু যিসকলে নাই কৰা তেওঁলোকে কোনো ধৰণৰ লাভ কৰিব নোৱাৰিব বুলি জনাইছে। লগতে জনাইছে যে ইতিমধ্যে মুকলি কৰিছে বিশেষ হেল্পলাইন নাম্বাৰ। এটা নাম্বাৰ মুকলি কৰিছে। লগতে কৈছে নথি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ'লে যোগাযোগ কৰক এই নাম্বাৰত। এটা নাম্বাৰ দিয়া হৈছে। নাম্বাৰটো মই কৈ আছোঁ। এইটো হৈছে নাম্বাৰটো 036128000213 নম্বৰত কৰক যোগাযোগ। এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব লাগিব। আৰু যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, আপোনালোকে লিংক কৰি ল'ব। তেতিয়াহে আপোনালোকে PM কিষাণৰ যিটো কিস্তি আছে, কিস্তিটো লাভ কৰিব পাৰিব। ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।